ব্লগ বুলি ধৰক আৰু আগতে বনাইছোঁ, কিন্তু এইকেইটা মই ধৰিছোঁ আৰু এইটোকে প্ৰথম বুলি ধৰিছোঁ দেই। আজি গৈ আছোঁ শিৱসাগৰ নাজিৰালৈ। ৰাজ আৰু মই গৈছোঁ, মোৰ বন্ধু ৰাজপল্লৱ আৰু মই। আমাৰ মানে কম্পিউটাৰ দুইটাৰে মানে কম্পিউটাৰকেইটা মানে আপোনাৰ CPU-কেইটা মেচিনকেইটা মানে আপোনাৰ ৰিইনষ্টল কৰিব লাগে, VST প্লাগইনছ। তো সেইকাৰণে তাৰ কামত গৈ আছোঁ, সৰিজ নেহাল চাংমাইটা ওচৰলৈ গৈ আছোঁ। তাত সৰিজদাইকেইটা ঠিক কৰি দিব দুইটা মেচিন, তাৰ ৰাজৰ আৰু মোৰ ভাগতো। তো সেইকাৰণে আজি ৰাতিপুৱাই ওলালোঁ, এতিয়া 8:30 বাজিছে, ৰাতিপুৱাই আজি ওলালোঁ। তাত মানে টাইম লাগিব দুটা মেচিন ইনষ্টল কৰোঁতে। ৰাজৰ বেছি কাম নাই, মোৰ খালি মেচিন নতুনকৈ পূৰা মানে নতুনকৈ ইনষ্টল কৰিম মানে গোটেইটো। সেইকাৰণে গৈ আছোঁ। আমাৰ দেখাই যাম আপোনালোকক সকলোকে। যদি কিবা ভুল হয় ব্লগটোত ন, কমেণ্টত জনাই দিব দেই যে আমুকটো ভুল হৈছে বুলি, জনাই দিব। আৰু আৰম্ভণি কৰিছে এতিয়া পৰা ব্লগ দিবলৈ। এতিয়া ৰাজৰ ঘৰলৈ গৈ আছোঁ মই। ৰাজৰ ঘৰতে মোক গাড়ীখন থ'ম, ৰাজে নতুন গাড়ীখন কিনিলে নিচানৰ। ৰাজৰ গাড়ীখন লৈ যাম, এইখন থৈ যাম বুলি ভাবিছোঁ। সি মানে সেইখনত যাম বুলি কৈছে, ৰাজৰখন। এইখন থৈ যাম আৰু ৰাজৰ ঘৰত থৈ যাম। আকৌ আহি ৰাতিকৈ পামহি চাগে, ৰাতিকৈ পাম আৰু ৰাতি হ'ব আহোঁতে। তো গতিকে এতিয়া চাই কৰি থাকক। আৰু ফেচবুক পেজখনত যদি ফেচবুকত চাই আছে, ফেচবুক পেজখন ফ'ল' কৰি ল'ব। আৰু যদিহে আপোনালোকে চাই আছে ইউটিউবত, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফোন এটা আহিছে ৰ'ব, কথা পাতি লৈছোঁ দেই, চাই থাকক। কথা পাতিলোঁ, ফোন ৰাজেই কৰিছিলে। মই ক'লোঁ গৈ আছোঁ ৰ'বা, 5-6 মিনিট ৰ'বা, মই গৈ আছোঁ। এতিয়া মই গৈ আছোঁ এইফালে বুধবৰীয়াদি যাম, বুধবৰীয়া হৈ এইফালে আপোনাৰ চামতল ওলামগৈ, এইফালেদি গৈ আছোঁ আৰু। এইফালে ৰাস্তাটো মানে বৰ ঠিক নহয়, বৰ এটা এনেকৈ এইফালেদি গৈছে। এইফালে ভিৰটো কম আৰু ৰাস্তাটো ঠিক ঠাক মানে, সেইকাৰণে এইফালেদি গৈ আছোঁ। এই আপোনালোকক দেখাই যাম বোলক অলপ। ৰজাবাৰী পাইছোঁহি এতিয়া, ৰজাবাৰীতে আছোঁ। আৰু যিটো কম্পিউটাৰ বনাবলৈ নিছোঁ মই, মানে VST প্লাগইন ইনষ্টল কৰিব নিছোঁ, প্লাগইন ইনষ্টল মেচিনটো এইটো দেখাই দিছোঁ আপোনাক। এইটো লৈ গৈছোঁ, খুৱাই থৈছোঁ, লৈ গৈছোঁ আৰু। গতিকে আপোনালোকে চাই থাককচোন, একদম ডাইৰেক্ট ৰাজপল্লৱৰ ঘৰত, নহ'লে একেবাৰে তাক গাড়ীত লগ পাম বলক। এতিয়া গৈ লওঁ মই দেই, নহ'লে আকৌ ফোন কৰিবহি। সেইখিনি গৈ লৈছোঁ ডাইৰেক্ট গাড়ীত, নহ'লে সিহঁতক ঘৰত লগ পাম ডাইৰেক্ট। বাই বাই। এতিয়া ৰাজপল্লৱৰ এই ৰাস্তাটোত সোমালোঁ, হেমলাই কুলি গাঁও। মোৰ মানে কি হ'ল, ৰাস্তাটো পাহৰি গুচি গ'লোঁ নহয়। বাহঁতৰ ঘৰ ওচৰ পালোগৈ পিনি, বাহঁতৰ ঘৰ মানে মোৰ আগতে কওঁ, বা গেলে বিয়া দিছোঁ। বাহঁতৰ ঘৰ ওচৰ পালোগৈ নহয়, মোৰ পাছত মনত পৰিছে, মই এইডোখৰ পালোহি। আকৌ ঘূৰি আহিছোঁ, গাভৰু তিনিআলিৰ পৰা ঘূৰি আহিছোঁ মই আকৌ এইডোখৰলৈ। ইয়ালৈ আহিয়ে থাকোঁ, আগতেতো ৰাজৰ লগতে আগে চিনাকি, ৰাস্তাতে বা গেলে বিয়া দিছোঁ। ইয়াতে আগতে আহি থাকোঁ, ইয়াত থাকোঁহি, ৰাস্তাই পাহৰি গৈছোঁ মই। কি জানো হ'ল আজি, আকৌ তাৰপৰা ঘূৰি আহিছোঁ, এতিয়া এইফালে সোমাইছোঁ। ৰাজৰ বেয়া খং, দেৰি হৈছে না। এতিয়া বস্তু গৈ চাওঁ কি হৈ আছে তাৰ অৱস্থা। ৰাজৰ ঘৰ পালোহি, এইটো ৰাজৰ ঘৰ। এয়া ৰাজৰ ঘৰ পালোহি ইয়াতে। ৰাজৰ ঘৰ এইটো ধুনীয়াকৈ বনাইছে, একদম বহুত ধুনীয়া, চব কি ধুনীয়া বনাইছে ৰাজৰ ঘৰ। ৰাজৰ নতুন গাড়ী দেই এখন, নিচানৰ নাইট। তাৰখন দিয়াই লৈছে, এতিয়া মোৰখন ভৰাই দিম ইয়াত, ভৰাই থওঁ দেই। আমি গৈ আছোঁ, নামটি পাৰ হৈ পিনি মেজেঙা পালোহি। এতিয়া গৈ আছোঁ আৰু অলপ টাইম লাগিব পাবলৈ যাম। ৰাজপল্লৱ এয়া কৈছিলোঁ, ৰাজপল্লৱ এই ৰাজৰ মেচিনটো বনাবলৈ আছে আৰু মোৰো বনাবলৈ আছে, তাকে গৈ আছোঁ। এই দুটা মেচিন, এইটো মোৰটো, এইটো ৰাজৰটো, দুইটাই মেচিন বনাম। গৈ আছোঁ আৰু। ৰাজ কিমান টাইম লাগিব ৰাজ? 45 মিনিট। 45 মিনিটমান লাগিব বুলি কৈছে। ৰাজৰ নতুন গাড়ী এখন এটা কৈছিলোঁ, নতুন গাড়ী এখনতে ৰাজৰ। আজি পাৰ্টি খুৱাব চাগে নাজানো আৰু। খুৱাবা নেকি ৰাজ? গাহৰি মেইন। এইটো নতুন গাড়ী, ধুনীয়া ন গাড়ীখন, বহুত মজা, নিচানৰ হয়। ৰাজ কিমান পৰিলে গাড়ীখন? এখন 11 লাখ পৰিছে। ভাল গাড়ী, ব্লেক কালাৰৰ, তাতে বেছি ভাল লাগিছে আৰু সেইকাৰণে গৈ আছোঁ আমি এতিয়া। নতুন গাড়ী, এসপ্তাহ হোৱা নাই ন ৰাজ? এসপ্তাহ হোৱাই নাই চাগে, এসপ্তাহ হ'ল চাগে। এসপ্তাহ হৈছে আৰু নতুন গাড়ী একদম। খালি ৰাস্তাটো মানে বহুত বেয়া। এইটো আপোনালোকে গম পাবই, মৰিনী ফালৰ পৰা যেতিয়া আপোনালোকে এইফালে আহে শিৱসাগৰ ফালে, তেতিয়া গম পাব ৰাস্তাটো কিমান বেয়া। সেইকাৰণে আমি এটা বেলেগ ৰাস্তা দি আহিলোঁ, মানে এই ৰাস্তাটো বহুত বেয়া হয়। সেইকাৰণে কি ক'ব, উপায় নাই আৰু। এতিয়া বেলেগ ৰাস্তাই দি গ'লোঁ, আহি পিনি গৈ আছোঁ, অলপ টাইম লাগিব। গতিকে আপোনালোকে চাই থাকক, দেখাই যাম চব কি হৈছে কি নাই আৰু।
চাহ খাইছে ৰাজ খাইছা ঠিকে আছে খোৱা খাই ল'ব আমি আহি এতিয়া পানী বিল পাইছোঁহি আৰু অলপ আছে আৰু ইমান দেৰি নাই চাহ তাহ খাবলৈ ৰখিলোঁ তাৰপিছত এতিয়া আপোনালোকে ভাবিছে ৰাজবল্লভে কি কৰে ৰাজবল্লভে তাৰ সেই মিউজিক কৰে আৰু সেই লগতে গান গায় আপোনালোকে চাগে তাক গান শুনিছে নেকি মোৰ ছাবস্ক্ৰাইবাৰ বহুতে কিন্তু তাৰ গান শুনিছে মোৰ লগৰ সি গান চান কৰে আৰু এতিয়া মিউজিকো কৰে সেইকাৰণে এইকেইটা মেচিন এটা বনাবলৈ নিছোঁ মানে তাৰো কিবা ইনষ্টল কৰিবলৈ আছে VST কেইটামান মোৰো আছে এতিয়া এটা কাম কৰোঁ তাৰ সি আপোনাৰ মিউজিক কৰা এটা গান শুনাওঁ পাৰ্থ দাই গাইছিলে সি ৰাজে মিউজিক কৰিছিলে গানটো ভাল লাগিছে মানে মই এতিয়া শুনিছোঁ গানটো ভাল লাগিছে সেইকাৰণে ভাবিলোঁ আপোনালোকক শুনাই দিওঁ হ'ব দেই আপোনালোকে জনাব কেনেকুৱা হৈছে গানটো দেই মিউজিক ৰাজে কৰিছে আৰু গাইছে পাৰ্থ দা এয়া মিউজিক ডাইৰেক্টৰ ৰাজবল্লভ আপোনালোকৰ যদি গান থাকে ৰাজক ক'ব মিউজিক কৰি দিব ধুনীয়াকৈ গানটো ধুনীয়া গাইছে পাৰ্থতে এইফালে ৰাজেও একদম ধুনীয়া মিউজিক কৰিছে গানটো শুনি ভাল লাগিছে মোৰ আৰু আপোনাৰ গানটো যদি ইউটিউবত শুনিবলৈ বিচাৰে এইটো গানটো চাওক চাৰ্চ কৰিব ৰাতি সপোনতে বুলি পাৰ্থ প্ৰিয়ম গগৈ অফিচিয়েল চেনেলত আছে আপুনি শুনিব গানটো কেনেকুৱা লাগিছে ক'ব মিউজিক ৰাজবল্লভ গগৈ এয়া দেখিছে আৰু গানটো যদি চাই আছে শুনি আছে মানে গানৰ মালিকে গানটো কপিয়াত যেতিয়া নলগাই দেই মই শুনাই দিছোঁ নলগাই বাৰু মিউজিক ডাইৰেক্টৰ আছে নহয় কপিয়াত নলগাব দেই ৰাজ অঁ ঠিক আছে আজি বতৰটো ভাল বাৰু বৰষুণ দিয়াও নাই বতৰটো ভাল আজি অলপ গৰম এটা আছে আজি গানটো ভাল মিউজিক কৰিছে আজি সেইকাৰণে পাৰ্টি এটা খুৱাই দিব চাগে গৈ আছো পামগৈ অলপ পাছতে অলপ টাইম পাই যামগৈ আমি আৰু যাৰ ফালে গৈছোঁ আমি সয়ুজ নেহাল চাংমাই সয়ুজ দাই ভাল মিউজিক কৰে সয়ুজ দা আপোনাক চবকে লগ পাই দিম বাৰু মই সয়ুজ দা ভাল মিউজিক কৰে সয়ুজ দাৰ পৰা ৰাজে বহুতখিনি শিকি থাকে ময়ো কৰি এইখিনি ইটো শিকি থাকোঁ আৰু এইটোকে আৰু সয়ুজ দাক লগ পাই দিম সয়ুজ দা মানে কি আমাৰ মেইন মানুহ সয়ুজ দা একদম পুৰা চাংমাই ভাল মানে বহুত ধুনীয়া ফিল্ড দিয়ে গান আপোনালোকে সয়ুজ দা গান শুনিছে মিউজিক বহুত মানে বহুত গান শুনিছে সয়ুজ দাই মিউজিক কৰা ভাল দাদাজনো ভাল সেইকাৰণে আমি সয়ুজ দা আচলতে আহিয়ে থাকোঁ ৰাজে বহুত আহি থাকে সয়ুজ দা আচলতে আহিয়ে থাকে কামত এইটো সেইটো মই এবাৰ লগাই 3বাৰমান হ'ব এবাৰ লগাই এইকেইটা গৈ আছোঁ সয়ুজ দা লগ পাম বলক তেওঁ বহুত ভাল মিউজিক কৰে আৰু লগতে এইবোৰ ইনষ্টলৰ কামো কৰে তেনেকৈ কৰি দিব গৈ আছোঁ বলক আহি সয়ুজ দা ঘৰ পালোহি সয়ুজ দা ঘৰ এয়া এবাৰ সোমাম এতিয়া সয়ুজ দা জানো শুই আছে নে কামেই কৰি আছে এতিয়া সয়ুজ দা মিউজিক কৰি থাকে এতিয়া সোমাইছোঁ আমি হ'ব দেখাম ভিতৰত গৈ দেই এতিয়া খাবলৈ গৈ আছোঁ মানে সয়ুজ দা ঘৰ পৰা সয়ুজ দা কাম কৰি আছে মেচিনটো ঠিক ঠাক কৰি আছে আৰু আমি এতিয়া খাবলৈ ওলাই আহিলে অলপ ভোক লাগিছে তাৰপিছত যদি সময় হয় ভাবিছোঁ কাৰেংঘৰত সোমাম মানে সয়ুজ দাৰ ঘৰ এডোখৰতে কাৰেংঘৰ আছে মানে কাৰেংঘৰ ভাবিছোঁ যদি সময় হয় 5টালৈ খোলা থাকে বুলি কৈছে যদিহে সময় হয় তেতিয়া সোমাম এতিয়া 4টা বাজিলেই 4:05 হ'লেই যদি সময় হয় তেতিয়া আপোনালোকক দেখাম কাৰেংঘৰলৈ মই অহা নাই মই ৰংঘৰলৈহে গৈছোঁ কাৰেংঘৰ নাই সোমোৱা ৰাজক কৈছোঁ কেনে সোমাই যাম বুলি যদি সময় হয় তেতিয়া আপোনালোকক দেখাম আৰু ৰাজ
সোমামগৈ যদি সময় হয় 5টামান বজালৈকে খোলা থাকে বোলে অঁ যদি হয় সোমামগৈ আৰু এতিয়া খাবলৈ গৈ আছোঁ গাহৰি খাব লাগিব গাহৰি খাবা নেকি গাহৰি খাওঁ গাহৰি মেইন গাহৰি গাহৰি মেইন আমাৰ গাহৰিটো মেইন আৰু গাহৰি মেইন ছেকেণ্ড ডিলাৰ চাগে দেই সেইখন এখন 20টি ফেমিলি ধাবা সেইখন নেকি য়েছ ধাবাখনত পাৰ হৈ গৈছিলোঁ 20টি ফেমিলি ধাবা তাতে সোমাওঁ আজি গাহৰি আছে নাই এতিয়া গাহৰি নাথাকিলে নাখাওঁ গাহৰি খাব লাগিব বলচোন দেখাই থাকোঁ কি কি পাওঁ তাত এতিয়া পালোহি 20টি ধাবা সোমাই যাওঁ কি পাওঁ কিনা চাই লওঁ ৰাজ গৈ আহোঁ কি হয় এতিয়া এতিয়া খাই মেলি আহিলোঁ তাৰপিছত কাৰেংঘৰ নগ'লোগৈ মানে টাইমটো 5:15 হ'লগৈ এতিয়া এনেও বন্ধ কৰিলে সেইকাৰণে আমি এতিয়া নগ'লোঁ আৰু বেলেগ দিন আহিলে কেতিয়া যাওঁ আকৌ তাৰপিছত খাই মেলি আহিলোঁ এতিয়া আকৌ 40,000 হ'লে গৈ আছোঁ ছেটআপ কৰিছে আকৌ মোৰটো কৰিব মোৰটো শেষ হোৱাৰ পাছত আকৌ ৰাজৰটো কৰিব টাইম হ'ব ৰাতি চাগে 8-9টামান বাজিব নেকি নৰচ বাজিব চাগে 8-9টামান ঘৰ পাওঁতে দেৰি হ'ব ৰাজৰ ঘৰত থাকি দিম বুলি ভাবিছোঁ যদি দেৰি হয় ৰাজৰ ঘৰত থাকি দিম সেইটোৱে ভাবিছোঁ আৰু কি হয় আৰু চাই যাওকচোন এই মানে তাত মানে 40,000 ষ্টুডিঅ'ত মানে ভালকৈ ভিডিঅ' কৰিব দিগদাৰ আছে তাত মানে অন্ধকাৰ কৰি দিছে গোটেই ষ্টুডিঅ'টো লাইট চাইট অফ কৰি পিনি মানে ফিল লৈ আছে আৰু কম লাইটত হেৰি কৰি দিছোঁ সেইকাৰণে মই তাত আৰু ভইচো দিয়া নাই মই তাত মানে ডাইৰেক্ট ভইচত ব্লগটো কৰা নাই ভইচৰ পাছত দি দিম মই দি দিছোঁ তাত মানে কৰা নাই আৰু ফটকৈ আকৌ লাজো লাগে নহয় ফটকৈ অচিনাকি জেগাত আহি পিনি ব্লগ মাৰি দিবলৈ সেইকাৰণে নাই কৰা দিয়ক চাই যাওক এনেকৈ দেই The next day. আহিছিলোঁ 9 আগষ্টত এতিয়া হ'লগৈ 10 আগষ্ট গোটেই ৰাতি থাকিলোঁ 40,000 ঘৰত মেচিন হ'লেও নহ'লগৈ মোৰটো ৰাজৰটো হ'ল ৰাজৰটো লৈ আনিছোঁ মোৰটো মানে আৰু প্ৰব্লেম কিবা কিবি ওলালে অলপ সেইকাৰণে ঠিক কৰি লৈ গৈছোঁ আকৌ কেনেকৈ মই আহি থাকিব ইমানকৈ কাম চাম কৰিব লাগে আৰু সেইকাৰণে একেবাৰে বোলো ভাল হৈ ল'ব 40,000 মানে ৰাতি মোৰ গোটেই কম্পিউটাৰ ইটো সিটো কৰোঁতে বহুত দেৰি হৈ গ'ল নুশুলোৱে আমি 40,000 হ'বই নাপালে 40,000 এতিয়া আকৌ লগালগ ডিব্ৰুগড় মৰাণ গৈছে মানুহ আহিলে লৈ গৈছে তাৰ কিবা কাম আছে প্ৰগ্ৰেমৰ কিবা থাকিলে তেনেকৈ এতিয়া মেচিনটো আকৌ কাইলৈ মানে আহিম চাগে নিবলৈ ভাল কৰি থ'ব 40,000 এই আৰু মোৰ কামটো তেনেকৈ নহ'লে আধাটো হৈ থাকিলে আধাটো আছেগৈ আৰু ৰাজৰটো হৈ গ'ল ৰাজৰটো ৰাতিপুৱা এতিয়া কৰি দিলে ৰাজৰটো লৈ আহিছোঁ ৰাজৰ কাম আছে মিউজিকত তাৰপিছত সেয়াই আহিছিলোঁ কালি এতিয়া ৰাতিপুৱা গৈ আছোঁ এতিয়া শিৱসাগৰতে আছোঁ ঘৰলৈ গৈ আছোঁ এতিয়া টোপনি লাগি আছে আৰু তেনেকৈ গৈ আছোঁ ৰাজ কি ক'বা लेकिन तू कर भी क्या सकता है यार मैं कर क्या सकता हूँ তেনেকৈ গাড়ী চলাই আছে আৰু তেনেকৈ চলাই আছে আৰু গৈ আছোঁ আৰু এতিয়া শিৱসাগৰতে আছোঁ লাগিব আৰু মানে আধা ঘণ্টামান 45 মিনিট লাগিব ন আধা ঘণ্টা লাগিব আৰু গৈ থাকোঁ ব্লগটো বেছি মই দীঘল নকওঁ শেষ কৰি দিম ব্লগটো চাবলৈ আপোনালোকে ইমান একো নাপালে ইয়াত নহ'লে কি ক'ব বনাইছোঁ আৰু চাই দিব হ'লেও দেই লাইক এটা কৰি দিব কমেণ্ট কৰি দিব মই ব্লগটো সামৰিম বা আগত গৈ পিনে অকণ ৰ'ব ৰাজৰ ঘৰলৈ যাম ৰাজৰ ঘৰত গৈ পিনে গাড়ীখন ল'ম তাৰপিছত মই ডাইৰেক্ট যাম মোৰ কাম আছে অলপ মানে এতিয়া ৰাজঘৰ পালোহি ৰাজঘৰ পাই আকৌ লগালগ গাড়ীখন উলিয়াই এখন দুখন উলিয়াই ঘৰলৈ গৈ আছোঁ এতিয়া ৰাজঘৰৰ পৰা মোৰ ঘৰলৈ যাব লাগে অলপ আমাৰ ঘৰলৈ কিমান হ'ব লাগে আৰু 20 মিনিটমান লাগে নেকি ৰাজঘৰ ইমানমান হ'ব মই এতিয়া ৰাজঘৰ গাড়ীখন থৈ গৈছিলোঁ তাৰপিছত এতিয়া ৰাজঘৰখন থৈ পিনি আকৌ এতিয়া মই গৈ আছোঁ এতিয়া ঘৰলৈ টোপনি লাগি আছে গা চা এতিয়া ব্লগটো বেছি দীঘল নকৰোঁ ইমানতে সামৰি দিছোঁ এইখন চলাই আছোঁ দিগদাৰ হয় আকৌ এতিয়া খালী ৰাস্তাৰ কাৰণে চব খালী ৰাস্তাৰ কাৰণে মই এডোখৰ মানে ব্লগটো কৰিছোঁ এনেকুৱা ভিৰ ৰাস্তাত মই প্ৰগ্ৰেম কৰোঁ চলাই থাকিলে
বাকী আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো ক'ব কৰিছোঁ আৰু দেই মই আৰম্ভ কৰি দিছোঁ কাৰণে মই আজি এইটোকে বোলো দি চাওঁ এনেকৈ আৰু দি যাম এতিয়া মই ভাল ভাল ব্লগ দিম আৰু খাই অকণ যাবলৈ আছে এইফালে এইবোৰ দেখাম দেই দেখাই যাম আপোনালোকক ধুনীয়াকৈ আপোনালোকে চাব কেনেকুৱা পায় জনাব ধুনীয়াকৈ ছাপৰ্ট কৰিব বুলি আশা থাকিলে লাইক কৰিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰি দিব ভিডিঅ' শ্বেয়াৰ কৰি দিব অলপ তেতিয়া ভাল লাগিব আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি ল'ব শ্বেয়াৰ এটা কৰি দিব তেতিয়া আৰু ভিডিঅ'টো অকণ ভাল লাগিব আপোনালোকক ইমানটোৱে সহায় বিচাৰিছোঁ আপোনালোকে সহায় কৰিব বুলি আশা থাকিল গতিকে ধন্যবাদ জয় অসম